নিৰ্বাচনত জিকিলোঁ সেইকাৰণে বহুত এটা ভাল অনুভৱ আহি আছে আৰু সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে সমৰ্থন জনাই আজি এইখন সুযোগ দিলে আমাৰ ৰাইজক বিশেষকৈ আমাৰ শ্ৰীৰামপুৰবাসী ৰাইজক সেৱা আগবঢ়াব। ছাৰ যিহেতু বহুতো সমষ্টি তাৰ অঘোষিত হৈ আছে এতিয়ালৈকেও মানে ফলাফল ঘোষণা কৰা নাই চৰকাৰটো কাৰ হ'ব এতিয়া জনতাই যাক মানে সমৰ্থন কৰিছে যিসকলে জিকিব তেখেতসকলৰ নেতৃত্বতে চৰকাৰ হ'ব। আমাৰ হাইকমাণ্ডসকলে তেখেতসকলে আলোচনা কৰি আছে নিশ্চিতভাৱে আমি সকলোৰে ভিতৰত পিকচাৰ এটা পাই যাম। আজি আপোনাৰ কেনেকুৱা মানে অনুভৱটো হৈছেই কেনেকুৱা তথাপি ছাৰ কেনেকুৱা লাগিছে মই এক্সপ্ৰেছ কৰিব পৰা নাই যিয়ে নহওক বহুত ভাল এটা অনুভৱ মই যিটো আশা কৰা নাই ক'ব লাগিব যে কাৰণ মই এটা সময় আছিল যে ব্ৰিটিছিত যে নিৰ্বাচন খেলিম মোৰ এইটো কোনো আশাই নাছিল কিন্তু আজিৰ তাৰিখত বিশেষকৈ ক'ব লাগিব যে বিটিআৰ অঞ্চলত এইটো শান্তিময় পৰিৱেশ ঘূৰি আহিছে আৰু যোৱাবাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই যি মোৰ ওপৰত এটা দায়িত্ব দিলে নমিনেটেড MCLA হিচাপে তাৰপিছত EM হিচাপে মই যে সুযোগ পালোঁ ইয়াত আৰু ধুনীয়া পৰিৱেশ হৈ গৈছে সেইটো সঁচাকৈ এটা ধুনীয়া অনুভৱ হয় আৰু পোৱাৰ পিছত যে ইলেকশ্যন কণ্টেষ্ট কৰি প্ৰথমবাৰে জিকিব পাৰিলোঁ BTC নিৰ্বাচনত বহুতেই মই যিটো এক্সপ্ৰেছ কৰিব পৰা নাই তেনেকুৱা এটা মন মানে মোৰ মানে ক'ব লাগিব মোৰ অনুভৱ হৈ আছে আৰু সেইটো মই ক'ব নোৱাৰিম আপোনালোকক ব্যক্ত কৰিব নোৱাৰিম মই সঁচাকৈ আমাৰ ৰাইজক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিব আমাৰ BPF দলৰ লগত কণ্টেষ্ট হৈছে আপুনি কিমান আমাৰ ভোট আহিছিল 20,272 সেকেন্ড পজিশন 17,700